বৰ্তমান সময়ত যদি আমি চাওঁ আজিৰ দিনত বহুতো হাজাৰ হাজাৰ পদৰ সৃষ্টি হৈছে সেই পদসমূহ ক'ৰ পৰা হৈছে কেনেকৈ হৈছে একমাত্ৰ ডিপাৰ্টমেণ্টে গম পাব একমাত্ৰ অসম চৰকাৰেহে গম পাব কিন্তু তেওঁলোকে সময়ত কেতিয়াও পৰীক্ষা পাতিব নোৱাৰে তেওঁলোকে সময়ত কেতিয়াও এডমিট কাৰ্ডৰ নটিফিকেশ্যন দিব নোৱাৰে একমাত্ৰ তেওঁ কেৱল সময়তহে যি এপ্লিকেশ্যন ফিজ আছে সেই ফিজটো কিন্তু তেওঁলোকে সময়ত কিন্তু গ্ৰহণ কৰে অসমৰ নিবনুৱাৰ পৰা অসমৰ জনসাধাৰণৰ পৰা অসমৰ লাখ লাখ নিবনুৱাৰ পৰা তেওঁলোকে পৰীক্ষাৰ নামত এপ্লিকেশ্যন ফিজবোৰ কিন্তু তেওঁলোকে সময়মতে লৈ আছে কিন্তু তেওঁলোকে বাকী পৰীক্ষা হওক তেওঁলোকে এডমিট কাৰ্ডৰ হওক সকলোবোৰ তেওঁলোকে সময়ত কেতিয়াও কৰিব নোৱাৰে বন্ধুসকল আমি সকলোৱে গম পাওঁ যে APDCLৰ যি ফলাফল সেই ফলাফলৰ যোনখন নাটক এতিয়া বৰ্তমান সময়ত কোন দিশত গতি কৰিছে সকলোবোৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোতকৈ আগত পাব বন্ধুসকল আৰু এটা আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ মই অসম পুলিচৰ ছাব ইন্সপেক্টৰৰ কাৰণে বহুতো পুৰণি প্ৰশ্ন কাকত ৰেডি কৰি ৰাখিছোঁ যেতিয়া অসম পুলিচৰ এডমিট কাৰ্ডৰ কথা উল্লেখ কৰিব অফিচিয়েলি নটিফিকেশ্যনত তেতিয়া মই সেই ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম যদিহে কোনোবা সদাশয় ব্যক্তি মোৰ চেনেলত নতুনবাৰৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ বন্ধুসকল আমি সকলোৱে গম পাওঁ যে বৰ্তমান সময়ত যি নাটক অৰ্থাৎ APDCLৰ যোনখন নাটক আজি 16 মাহ হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খা খবৰ দিব পৰা নাই না আমাৰ অসম চৰকাৰে দিব পাৰিছে না অফিচিয়েলি কিবা নটিফিকেশ্যন দিব পাৰিছে বন্ধুসকল আমি সকলোৱে গম পাওঁ যে 28 জুলাইতে যি লাষ্ট হিয়াৰিং ডেট আছিলে তাৰ পাছত কিন্তু কোনো ধৰণৰ তেওঁলোকে এটা নতুন আপডেট তেওঁলোকে দিবলৈ সক্ষম নহ'ল বন্ধুসকল অতি এটা লাজৰ কথা অতি এটা দুখৰ কথা যাক আমি সন্মান কৰোঁ যাক বিশ্বাস কৰোঁ যাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস দুয়োটা আছে সেইখন হৈছে মহামান্য আদালত সেই আদালতে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নেক্সট হিয়াৰিং ডেটৰ কথা উল্লেখ কৰিব নোৱাৰিলে এইটো অতি লাজৰ কথা এইটো এটা অতি দুখৰ কথা বন্ধুসকল সকলোৱে কমেণ্ট কৰিব নাপাহৰিব আপোনালোকৰ মতামত কি কিয়নো আমি বন্ধুসকল আমি সকলোৱে আশাৰে বাট চাই আছোঁ আজি 16 মাহ পাৰ হৈ গ'ল অৰ্থাৎ আজি 2 বছৰ অপেক্ষা অন্ত হ'ব আৰু কেইবা মাহৰ পাছতে কিন্তু এতিয়ালৈকে কিন্তু তেওঁলোকে ৰিজাল্টটো দিবলৈ সক্ষম নহ'লে বাৰু যাই কি নহওক বাকীখিনি আপোনালোকৰ ওপৰত মই এৰি দিছোঁ আহক আমি আজিৰ প্ৰশ্নটো চাই লওঁ বন্ধুসকল আজিৰ প্ৰশ্ন হ'ল 2 3 4 5 8 27 আৰু 64 বন্ধুসকল আমি কি কৰিলে অপশ্যন 4টাৰ ভিতৰত এটা পাম মষ্ট ইম্পৰ্টেণ্ট 2016 চনৰ ৰিপিটেড প্ৰশ্ন হয় বন্ধুসকল সকলোৱে কমেণ্ট কৰিব নাপাহৰিব মই ইয়াত এটা অতি সুন্দৰ লজিক সোমাই আছে আপোনালোকক মই কৈ দিবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল আমি 2 পিছত কিদৰে 3 পাম 3 পিছত কিদৰে 4 পাম 4 পিছত কিদৰে 5 পাম 5ৰ পাছত কিদৰে 8 পাম 8ৰ পাছত কিদৰে 27 পাম 27ৰ পাছত কিদৰে 64 পাম মষ্ট ইম্পৰ্টেণ্ট হয় বন্ধুসকল আমি যদিহে চাওঁ দুইক যদি বন্ধুসকল আমি কিউব কৰি দিওঁ তেনেহ'লে 8 পাম ঠিক তেনেকৈ 3ক যদি আমি কিউব কৰোঁ 27 পাম ঠিক তেনেকৈ 4ক যদি আমি কিউব কৰোঁ 64 পাম 5ক যদি আমি কিউব কৰিলে কি পাম অপশ্যন 4টা আছে 4টাৰ ভিতৰত যিকোনো এটা হ'ব অপশ্যন এ আছে 125 অপশ্যন বি আছে 127 অপশ্যন চি আছে 128 অপশ্যন ডি ওপৰৰ এটা নহয় মষ্ট ইম্পৰ্টেণ্ট সকলোৱে কিন্তু কমেণ্ট কৰিব নাপাহৰিব আজিলৈ মানে বন্ধুসকল মই আজি ৰাতি 7টা বজাত প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন ছাব ইন্সপেক্টৰ প্ৰশ্ন আপলোড কৰিবলৈ চেষ্টা কৰিম সকলোৱে ভোট কৰিব বুলি মই আশা ৰাখিলোঁ আজিলৈ ইমানে ধন্যবাদ